নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। 1 নম্বৰ, নীতি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 2015 চনত। 2 নম্বৰ, IASক আগতে কি বুলি জনা গৈছিল? উত্তৰ ICS। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।